হেল্ল' ফ্ৰেণ্ডছ, ৰাণী ছিষ্টাৰ্ছ ডিলিচিয়াছ ৰেচিপিলৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত মই মানিমুনিৰ পাতেৰে বনোৱা আঞ্জা ৰেচিপি এটা বনাবলৈ লৈছোঁ। এনেকৈ বনোৱা মানিমুনিৰ আঞ্জা খাবলৈতো ভালেই লাগে, লগতে মানিমুনিৰ পাতৰ আঞ্জা আমাৰ শৰীৰৰ বাবেও খুবেই উপকাৰী। চ' ফ্ৰেণ্ডছ, ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন তেতিয়াহ'লে মানিমুনি পাতৰ আঞ্জা বনাবলৈ আৰম্ভ কৰোঁ। মানিমুনি পাতৰ আঞ্জা বনাবলৈ এইখিনি মই সতেজ সৰু মানিমুনিৰ পাত লৈছোঁ। মানিমুনিৰ পাতখিনি মই পানীৰে ৩-৪ বাৰমান ভালকৈ ধুই লৈছোঁ আৰু য'ত অকণমান বেছিকৈ শিপা আছে শিপাখিনি মই কটাৰীৰে অলপ কাটি লৈছোঁ। আৰু মানিমুনিৰ আঞ্জাত দিবলৈ মই কেইটামান গোটা জালুক লৈছোঁ, আধা চামুচ গোটা জিৰা লৈছোঁ, 5 নহৰু বাকলি এৰুৱাই লৈছোঁ, এটা কেঁচা জলকীয়া লৈছোঁ আৰু এইখিনি আদা মই বাকলি এৰুৱাই লৈছোঁ। আপোনালোকে যদি মানিমুনিৰ আঞ্জাখন মেডিচিন হিচাপত খাওঁ বুলি ভাবে তেতিয়াহ'লে জলকীয়াটো ব্যৱহাৰ নকৰিব। এতিয়া মই মানিমুনিৰ পাতখিনি অলপ এনেকৈ সৰুকৈ টুকুৰা কৰি কাটি ল'ম, তেতিয়া মিক্সিত পিচিবলৈ সুবিধা হ'ব। মানিমুনিৰ পাতখিনি বহুত বেছি সৰুকৈ কাটি ল'ব নালাগে, এনেকৈ এটা জোখত কাটি ল'লেই হ'ল যাতে মিক্সিৰ জাৰটোত ভৰাবলৈ সুবিধা হয়। ভিডিঅ'টোৰ মাজতে আমাৰ নতুন ভিউৱাৰ্ছসকলক এটা অনুৰোধ জনালোঁ। আপুনি যদি আজি আমাৰ চেনেলটো প্ৰথম চালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, যাতে আমাৰ আগন্তুক ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকে। মই একে পদ্ধতিৰে আটাইখিনি মানিমুনিৰ পাত কাটি ল'লোঁ। এতিয়া মানিমুনিৰ পাতখিনি মিক্সিত পিচি ল'ম। মই মিক্সিৰ সৰু জাৰটো লৈছোঁ আৰু ইয়াতে এনেকৈ অলপকৈ পাতখিনি ভৰাই লৈ ভালদৰে পিচি ল'ম। মই ইয়াতে অকণমান ঠাণ্ডা পানীও দি ল'ম। পানী দিলে পাতখিনি ভালদৰে মিহিকৈ পিছা যায়। অকণমান মই পানী দি লৈছোঁ। এতিয়া জাৰৰ ঢাকনিখন বন্ধ কৰি প্ৰথমতে মই এইখিনি পাত ভালদৰে পিচি ল'ম। মিক্সিটো অলপ ঘূৰোৱাৰ পিছত মই জাৰৰ ঢাকনিখন খুলি দেখুৱাই দিছোঁ। দেখিছে নহয় পাতখিনি ভালদৰে মিহি হোৱা নাই, গতিকে মই পুনৰ আকৌ অলপ ইয়াতে পাত দি দিছোঁ আৰু পুনৰ আকৌ মই অলপ ইয়াতে পানী দি দিম। পানী অলপমান দি দিছোঁ মই আৰু জাৰৰ ঢাকনিখন বন্ধ কৰি পুনৰ আকৌ মই পাতখিনি ভালদৰে পিচি ল'ম। মই জাৰৰ ঢাকনিখন খুলি দেখুৱাই দিছোঁ। দেখিছে নহয় পাতখিনি এবাৰ খুব ধুনীয়াকৈ মিহিকৈ পেষ্ট হৈ গৈছে। এতিয়া মই পাতৰ পেষ্টখিনি চেকনি এখনৰ ওপৰত উলিয়াই লৈছোঁ। এনেকৈ চেকনি এখনৰ ওপৰত উলিয়াই ল'লে পাতৰ ৰসখিনি উলিয়াবলৈ সুবিধা হয়। মই আটাইখিনি মানিমুনিৰ পাতেই মিক্সিত ভালদৰে পিচি চেকনিখনত একেলগে উলিয়াই লৈছোঁ আৰু চামুচখনেৰে এনেদৰে লাহে হেঁচি আৰু মাজে অলপ ঠাণ্ডা পানী এনেকৈ দি পাতৰ ৰসখিনি ভালদৰে উলিয়াই ল'ম। মই পুনৰ আকৌ অলপ পানী দি লৈছোঁ, পুনৰ চামুচখনেৰে লাহে হেঁচি দিছোঁ। এনেদৰে ৩-৪ বাৰমান অলপকৈ ঠাণ্ডা পানী দি চামুচখনেৰে হেঁচি পাতৰ ৰসখিনি ভালদৰে উলিয়াই ল'লেই হ'ল। মই মানিমুনি পাতৰ ৰসখিনি ভালদৰে উলিয়াই ল'লোঁ। দেখিছে নহয় চেকনিখনেৰে চেকাৰ কাৰণে খুব ধুনীয়াকৈ ৰসখিনি ওলাই গৈছে। এতিয়া গেছটো অন কৰি ফ্ৰাই পেন এখন গেছত বহাই দিছোঁ আৰু ইয়াতে মই 2 চামুচ তেল দি দিছোঁ। মই ৰাইচ ব্ৰেন অইল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে সৰিয়হৰ তেলতো মানিমুনিৰ আঞ্জাখন বনাব পাৰে। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই আধা চামুচ কালজিৰা দিছোঁ। কালজিৰাখিনি অকণমান ভজা যোৱাৰ পিছত এতিয়া মই ইয়াতে নহৰুখিনি দি দিছোঁ। মই নহৰুখিনি অকণমান খুন্দনাত খুন্দি লৈছিলোঁ। হেতাৰে এইখিনি অকণমান লৰাই দিছোঁ। গেছৰ জুই মই এতিয়া একেবাৰে কমাই ৰাখিছোঁ আৰু মই আধা চামুচ হালধি গুড়ি দিছোঁ। পুনৰ হেতাৰে এইখিনি ভালদৰে লৰাই দিছোঁ। নহৰুখিনি অকণমান ৰঙচুৱাকৈ ভজা যোৱাৰ পিছত এতিয়া মই ইয়াতে মানিমুনি পাতৰ ৰসখিনি দি দিছোঁ। হেতাৰে আঞ্জাখন অকণমান লৰাই দিছোঁ। এতিয়া মই মানিমুনি আঞ্জাখনত 2টা সিজোৱা আলু দি দিম। আলু 2টা মই দাইলত দি সিজাই লৈছিলোঁ। এতিয়া হেতাৰে বা হাতেৰে আলুকেইটা অকণমান এনেকৈ ভাঙি ল'লে হ'ল। বৰ মিহিকৈ আলুকেইটা ভাঙিব লাগে বুলি কথা নাই, অকণমান হাতেৰে এনেকৈ পিটিকি ল'লেই হ'ল। মই আলুখিনি অকণমান আধা ডখৰীয়াকৈ এনেকৈ পিটিকি লৈছোঁ। এতিয়া আলুখিনি মই মানিমুনিৰ আঞ্জাখনত দি দিছোঁ। আঞ্জাখন এবাৰ হেতাৰে ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াতে খুন্দি লোৱা জিৰা, জালুক আৰু আদাখিনি দি দিছোঁ। পুনৰ হেতাৰে এবাৰ লৰাই দিছোঁ
আৰু এয়া মই এচামুচ ইয়াতে নিমখ দি দিছোঁ নিমখ আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দি ল'লে হ'ল পুনৰ হেতাৰে ভালদৰে লৰাই দিছোঁ যাতে আটাইখিনি উপকৰণ ভালদৰে মিহলি হৈ যায় এয়া আঞ্জাখন উতলিবলৈ ধৰিছে এতিয়া মই ইয়াতে এয়া জলকীয়াটো দুফাল কৰি দি দিছোঁ জলকীয়াটো সম্পূৰ্ণ অপচনেল আপোনালোকে যদি মেডিচিন হিচাপত খায় তেতিয়াহ'লে জলকীয়াটো ব্যৱহাৰ নকৰিব এতিয়া এনেদৰে আঞ্জাখন মই 3-4 মিনিটমান সময় ভালদৰে উতলিবলৈ দিম 4 মিনিটমান সময় আঞ্জাখন উতলাৰ পিছত এয়া আঞ্জাখন হৈ গৈছে গতিকে মই গেছটো বন্ধ কৰি দিলোঁ এয়া মানিমুনিৰ আঞ্জাখন অলপ ঠাণ্ডা হোৱাৰ পিছত মই বেলেগ এটা বাচনত উলিয়াই লৈছোঁ সো ফ্ৰেণ্ডছ এয়া মানিমুনিৰে বনোৱা আঞ্জা ৰেডি হৈ গ'ল আপোনালোকে এনেদৰে বনাই খাই চাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ সৈতে ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ নতুন ৰেচিপিৰ সৈতে আকৌ আহিম থ্যাংক ইউ